हेलो फ्रेंड्स, আজিৰ ভিডিঅ'টো কেৱল ছোৱালী আৰু মহিলাসকলৰ বাবেহে। কোনোবাই যদি চাই বেয়া পায় প্লিজ ভিডিঅ'টো স্কিপ কৰিব। আৰু আজি শিকো বলক চাদৰত লাগি থকা দহিখিনিৰ সৈতে থুপি বান্ধিবলৈ। আৰু প্ৰথমতে আমি সূতাখিনি এনেদৰে দহি বান্ধি ল'ম আৰু তাৰ পাছত থুপিৰ কাৰণে সূতা আৰু বান্ধিবৰ কাৰণে গুলি সূতা দুটা মিক্স কৰি ল'লোঁ। মিক্স কৰি এনেকৈ নৰ্মেল যেনেকৈ থুপি বান্ধে মই তেনেকৈ বান্ধিম। আৰু আপোনালোকে ভালকৈ শিকিবৰ কাৰণে ইয়াৰ এটা লং ভিডিঅ' মই ইউটিউবত আপলোড কৰি থৈছোঁ। তো সেই ভিডিঅ'টো গৈ চাব লাগিব, তেতিয়া ধুনীয়াকৈ বুজি পাব, কিয়নো 1 মিনিটত ইমানখিনি পচিবল নহয়। আৰু লং ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে তাত গৈ চাই ল'ব। আৰু আপোনালোকে যদি দহি থুপি অথবা চিলাই নতুন ডিজাইন শিকিব বিচাৰে তেনেহ'লে মঞ্জু মিক্সাৰ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই ল'ব। তেতিয়াহে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগত পাব। আৰু এই ভিডিঅ'টো চাই যদি আপোনালোকে শিকিব নোৱাৰিলে তেনেহ'লে এই লং ভিডিঅ'টো ইউটিউবত গৈ চাই ল'ব, ইয়াৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আৰু আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত প্লিজ জনাবলৈ নাপাহৰিব। আৰু অন্য এটা মিনি ব্লগত লগ পোৱাৰ আশাৰে আজিলৈ